নমস্কাৰ বন্ধুসকল, উন্নতি ভিডিঅ'লৈ মই সমজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে থাম্বনেল চাই গমেই পাইছে আজি মই কি বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে আসাম পুলিচৰ ABUB 2022 চনত এপ্লাই হোৱা য'ত পোষ্ট আছিলে 2134টা পোষ্টৰ যদি আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব। বন্ধুসকল চাওক, এই ABUB টোটেল পোষ্ট আছিলে 2134টা পোষ্ট। এই ইণ্টাৰভিউটো আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা আৰু ইণ্টাৰভিউটোৰ আগৰ বছৰৰ তুলনাত যথেষ্টখিনি চেঞ্জ হৈছে আৰু নতুনকৈ ইভেণ্ট এড হৈছে। ফিজিকেলত কি নতুন ইভেণ্ট থাকিব মই সম্পূৰ্ণ এই ভিডিঅ'টোত বিতংভাৱে ক'ম আৰু এক্সট্ৰা মাৰ্কৰ কথা ক'ম। এক্সট্ৰা মাৰ্ক এই বছৰ যথেষ্টখিনি কম আছে আগৰ বছৰৰ তুলনাত। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ফাৰ্ষ্ট আপোনালোকে চাওক কিমান টোটেল ফিজিকেলত মাৰ্ক আছে মই কৈ দিছোঁ আপোনালোকক। 40 মাৰ্কছ আছে কনষ্টেবল UB, মেল এণ্ড ফিমেল সকলোৰে কাৰণে আছে। কনষ্টেবল UBত আছে 40 মাৰ্কছ টোটেল আৰু কনষ্টেবল ABত মেল কেণ্ডিডেটসকলৰ বাবে আছে 60 মাৰ্ক, টোটেল 60 মাৰ্কছ আৰু ফিমেল কেণ্ডিডেটসকলৰ বাবে আছে টোটেল 40 মাৰ্কছ। এইখিনি আপোনালোকৰ টোটেল মাৰ্কছ, আপোনালোকে চাই লওক, কনফিউজ নহ'ব। আকৌ এবাৰ কৈ দিছোঁ, UB কনষ্টেবলৰ কাৰণে মেল ফিমেল সকলোৰে বাবে আছে 40 মাৰ্কছ আৰু AB কনষ্টেবলৰ কাৰণে আছে ফিমেলৰ কাৰণে 40 মাৰ্কছ আৰু মেলৰ কাৰণে আছে 60 মাৰ্ক। এইখিনি হৈছে আপোনালোকৰ ফিজিকেলৰ মাৰ্কছ। ফাৰ্ষ্ট মই আপোনালোকক মেল আৰু ট্ৰেন্সজেণ্ডাৰ কেণ্ডিডেটসকলৰ বাবে কৈছোঁ আৰু এইখিনি অকল ল'ৰাসকলৰ বাবে কৈছোঁ। ফাৰ্ষ্ট চাওক, আপোনালোকৰ ৰানিং হ'ব। ফাৰ্ষ্ট আপোনালোকৰ ৰানিং 3200 মিটাৰ ৰানিং আৰু লং জাম্প হ'ব। আপোনালোকৰ 3বাৰ চান্স দিব লং জাম্পত আৰু আপোনালোকৰ এটা ইভেণ্ট থাকিব, সেইটো হৈছে চিন আপ। চাওক, মই আকৌ এবাৰ কৈ দিছোঁ, মেল কেণ্ডিডেটসকলৰ বাবে কি ইভেণ্ট থাকিব। ৰানিং হ'ব, ৰেচ অৰ্থাৎ 3200 মিটাৰ ৰানিং আৰু লং জাম্প থাকিব আৰু চিন আপ থাকিব। এইখিনি হৈছে আপোনালোকৰ মেল কেণ্ডিডেটসকলৰ বাবে। আৰু ফিমেল কেণ্ডিডেটসকলৰ বাবে থাকিব ৰেচ অৰ্থাৎ ৰানিং থাকিব 1600 মিটাৰ আৰু লং জাম্প থাকিব। এইকেইটা হৈছে মেল আৰু ফিমেল কেণ্ডিডেটসকলৰ বাবে ইভেণ্ট। তাৰপিছত আপোনালোকক মই ক'ম, আপোনালোকৰ মেল কেণ্ডিডেটসকলৰ ৰানিঙৰ আপোনালোকৰ কিমান মাৰ্ক আছে, ৰানিঙত কিমানটো টাইমত আপোনালোকৰ কিমান মাৰ্ক আছে সেইটো কৈ দিম, আপোনালোকৰ চাই ল'ব। মেল কেণ্ডিডেটসকলৰ বাবে আপোনালোকৰ 3200 মিটাৰ যিটো ৰানিং আছে তাত আপোনালোকৰ যদি কোৱালিফাই কৰে, অৰ্থাৎ কোৱালিফাই কৰে আপোনালোকে যদি 14 মিনিটত আপোনালোকে ৰানিংটো কোৱালিফাই কৰে তেন্তে 10 মাৰ্কছ পাব। মাজৰখিনি আপোনালোকে চাই ল'ব ক'ত কিমান মাৰ্কছ আছে, মই আপোনালোকক কৈ নিদিওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। আৰু যদি আপোনালোকে 10 মিনিটত কোৱালিফাই কৰে তেন্তে 20 মাৰ্কছ পাব, ফুল মাৰ্কছ পাব। আৰু চাওক, মই আকৌ এবাৰ কৈ দিছোঁ, যদি আপোনালোকে কোৱালিফাই কৰিবলৈ হ'লে 14 মিনিটত যদি কোৱালিফাই কৰে তেন্তে 10 মাৰ্কছ পাব। যদি আপোনালোকে 10 মিনিটত কৰে তেন্তে 20 মাৰ্কছ পাব। তাৰপিছত চাওক, আপোনালোকৰ যিটো লং জাম্প আছে, ল'ৰাসকলৰ লং জাম্প, যদি আপোনালোকে 16 ফুট 5 ইঞ্চি যদি আপোনালোকে কমপ্লিট কৰে, অৰ্থাৎ 16 ফুট 5 ইঞ্চি যদি আপোনালোকে মাৰে তেন্তে আপোনালোকে 20 মাৰ্কছ পাব, ফুল মাৰ্কছ পাব। যদি আপোনালোকে 335 cm, এইটো মই হেৰিয়ত উলিয়াই দিছোঁ, চাওক আপোনালোকক কিমান ফুটত হ'লে কিমান হ'ব, তেন্তে তাত আপোনালোকৰ 10 মাৰ্কছ পাব। আকৌ এবাৰ কৈ দিছোঁ, যদি লং জাম্পত আপোনালোকে কোৱালিফাই কৰে 335 cm, তাত আপোনালোকৰ 10 মাৰ্কছ। যদি আপোনালোকে 16 ফুট 5 ইঞ্চি মাৰে তেন্তে আপোনালোকে 20 মাৰ্কছ পাব। তাৰপিছত আৰু এটা ইভেণ্ট যিটো বৰ্তমান এড হৈছে নতুনকৈ, এইটো হৈছে চিন আপ, যি অকল AB কেণ্ডিডেটসকলৰ বাবে হ'ব চিন আপ। তাত যদি আপোনালোকে চিন আপত আছে 20 মাৰ্কছ ফুল, যদি আপোনালোকে 20 মাৰ্কছ পাব বিচাৰে তেন্তে 14 চিন আপ মাৰিব লাগিব। যদি আপোনালোকে কোৱালিফাই কৰে তেন্তে 4 চিন আপ মাৰিলে আপোনালোকে 10 মাৰ্কছ পাব। এইখিনি আপোনালোকে চাই ল'ব স্ক্ৰীনশ্বটত, কিমান চিন আপ মাৰিলে আপোনালোকৰ কিমান মাৰ্কছ আছে। টোটেল আপোনালোকৰ 20 মাৰ্কছ আছে। যদি আপোনালোকে 4বাৰ চিন আপ মাৰে অৰ্থাৎ কোৱালিফাই কৰে তেন্তে 10 মাৰ্কছ, আৰু যদি আপোনালোকে 14 চিন আপ মাৰে অৰ্থাৎ 14বাৰ যদি আপোনালোকে মাৰে তেন্তে ফুল মাৰ্কছ পাব, লগে 20 মাৰ্কছ। এইখিনি কিন্তু অকল AB কেণ্ডিডেটসকলৰ বাবেহে, UB কাৰণে চিন আপটো নাই। আৰু নেক্সট আপোনালোকে চাওক, ফিমেল কেণ্ডিডেটসকলে অলপ ধ্যান দিব, আপোনালোকৰ বাবে এবাৰ কৈছোঁ। ফিমেল কেণ্ডিডেটসকলৰ ABUB সকলোৰে বাবে দুটা ইভেণ্টে আছে। ফাৰ্ষ্ট ৰেচ আছে, ৰানিং 1600 মিটাৰ ৰানিং আছে আৰু তাৰপিছত লং জাম্প আছে। আপোনালোকৰ এই দুটা ইভেণ্টে আছে, ৰানিং আৰু লং জাম্প। নেক্সট আপোনালোকে চাওক, আপোনালোকৰ 1600 মিটাৰ ৰানিঙত কিমান টাইমত আপোনালোকে কভাৰ কৰিলে কিমান মাৰ্ক পাব সেইটো মই আপোনালোকক কৈ দিছোঁ। মই দুটা কৈ দিম, লাষ্টটো আৰু ফাৰ্ষ্টটো কৈ দিম, আপোনালোকে মাজৰখিনি আপোনালোকে চাই ল'ব।
চাওক আপোনালোকে যদি 8 মিনিটত ৰানিংটো কমপ্লিট কৰে তেন্তে আপোনালোকে 10 মাৰ্কছ পাব যদি আপোনালোকে 5 মিনিট 30 ছেকেণ্ডত কৰে তেন্তে আপোনালোকে ফুল 20 মাৰ্কছ পাব মাজৰখিনি আপোনালোকে চাই ল'ব মই কৈ নিদিওঁ ভিডিঅ'টো লং হৈ যাব সেইবাবে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব নেক্সট আপোনালোকে চাওক লং জাম্পত আপোনালোকে কিমান মাৰ্কছ আছে যদি আপোনালোকে 7 ফুট 4 ইঞ্চি মাৰে অৰ্থাৎ আপোনালোকে তেতিয়া কোৱালিফাই কৰিব তেতিয়া আপোনালোকে 10 মাৰ্কছ পাব যদি আপোনালোকে 12 ফুট 9 ইঞ্চি মাৰে তেন্তে আপোনালোকে টোটেল 20 মাৰ্কছ পাব এইখিনি হৈছে আপোনালোকৰ লং জাম্পৰ মাৰ্কছ মাজৰখিনি আপোনালোকে চাই ল'ব ক'ত কিমান মাৰ্কছ আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব তাৰপিছত আপোনালোকক মই ক'ম আপোনালোকৰ এক্সট্ৰা মাৰ্ক কিমান আছে এই বছৰ এক্সট্ৰা মাৰ্ক যথেষ্টখিনি কম আছে আগৰ বছৰ তুলনাত এক্সট্ৰা মাৰ্ক ক'ত কিমান আছে মই কৈছোঁ আপোনালোকে চাওক ফাৰ্ষ্ট আপোনালোকে চাওক এডুকেশ্যন কোৱালিফিকেশ্যনত এটা মাৰ্কছ আছে আপোনালোকৰ যিটো অনলি ফৰ ইউ বি কনষ্টেবলৰ কাৰণে আছে এ বি কনষ্টেবলৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনত মাৰ্ক নাই এক্সট্ৰা মাৰ্ক নাই এইবাৰ চাওক আপোনালোকৰ 45ৰ পৰা 59.99% অৰ্থাৎ আপোনালোকৰ 60%ৰ তলত যদি আপোনালোকৰ মাৰ্কছ আছে 60%ৰ তলত আৰু 45%ৰ ওপৰত যদি আছে আপোনালোকে তেন্তে 2 মাৰ্কছ পাব যদি আপোনালোকে 60 পৰা 75%ত যদি আপোনালোকৰ মাজত আছে তেন্তে আপোনালোকে 3 মাৰ্কছ পাব যদি আপোনালোকে 75ৰ এবভ আছে তেন্তে আপোনালোকৰ 5 মাৰ্কছ পাব এইখিনি হৈছে আপোনালোকৰ এক্সট্ৰা মাৰ্ক অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত থকা এক্সট্ৰা মাৰ্ক অকল কিন্তু ইউ বি কনষ্টেবলৰ কাৰণেহে আছে এ বি কনষ্টেবলৰ কাৰণে আপোনালোকৰ এডুকেশ্যনত এক্সট্ৰা মাৰ্ক নাই তাৰপিছত নেক্সট চাওক আপোনালোকৰ NCC যদি আপোনালোকৰ চাৰ্টিফিকেট আছে যদি আপোনালোকৰ NCC কৰা হয় আপোনালোকৰ এ বি ইউ বি সকলোৰে কাৰণে আছে NCC টোটেল 5 মাৰ্কছ আছে যদি আপোনালোকৰ NCC C চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে 5 মাৰ্কছ পাব যদি NCC B চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰ 3 মাৰ্কছ পাব যদি NCC A চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰ 2 মাৰ্কছ পাব এইখিনি হৈছে আপোনালোকৰ এক্সট্ৰা মাৰ্ক বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব বিচাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকল আজিলৈ ইমানেই জয় হিন্দ জয় অসম